হাই আমি আজি আচাৰগঞ্জৰ পৰা আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া যাই আছোঁ আমি টাৰ্গেট কুমাৰচাৰা। সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোৱে ভালে ভালে যাওঁ, সকলোৱে বাবাৰ দৰ্শন পাওঁ। हर हर महादेव। बोल बम बोल बम बोल बम बोल बम बोल बम बोले बम बोल बम शशि बम बोल बम बोल बम बोल बम। চাই থাকিব, চেনেলটো সাবস্ক্রাইব লাইক কমেন্ট কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু বাবা ধামক পদযাত্ৰা কৰিবলৈ পাৰিলে এবাৰ আহক। এই মজাটো ভাষাই দি বুজাব নোৱাৰি, যোনে এবাৰ আহিছে সিহে গম পায় ইয়াৰ যিটো মজা। বাবাই সকলোকে আনিব, খালি ইচ্ছা কৰিব লাগিব। নিজৰ ইচ্ছাটো সকলোতকৈ ডাঙৰ বস্তু। আহক, সকলোৱে আহক, বাবাই সকলোকে আনিব, খালি ইচ্ছা কৰিব লাগে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। চাই থাকিব। নয়ন বোলে बोल बम बोल बम बोल बम बोल बम बोल बम। এতিয়া টাইমটো আপোনাৰ 12:30 বাজিল। 12:40 হ'ল আৰু গা চা ধুই আহি অলপ লাগি 40 হৈ গ'ল। ইয়াত আমি অসমৰ পৰা আহি কি হয়, বিহাৰৰ যিটো ৰ'দ সহ্য কৰিব অলপ টান হয় দিনত, গতিকে সেইকাৰণে আমি ৰাতিতেই যিমান পাৰোঁ আগুৱাই থাকোঁ। बोल बम बोल बम बोल बम। हर हर महादेव, हर हर महादेव। मैं आई हूँ बोल बम बोल बम बोल बम बोल बम बोल बोल बम 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 इस होटल में बताकर बोल बम 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 बोल बम
बोल बम नलबारी बम बोल बम बोल बम बोल बम बोल बम बनाया जा रहा है। केला का जलेबी बनाया जा रहा है बाबू। आलू को उबाल कर छील कर पका हुआ केला को छील कर मिक्सर मशीन में पीस कर बोल बम दूध में घोल कर बोल बम बोल बम हमारे यहाँ पर खासकर ये आलू केला का बोल बम हमारी कम नहीं भी है तो भी जलेबी को अवश्य खाइए। बोल बम बोल 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 बम 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 रोके ना गजा ना यार बाबा यार बोल बम बोल बम बोल बम बोल बम कहाँ से निकाल के ला रहा है? एकदम खड़िया बैठे हैं। उनके लिए दरभंगा मधुबनी भोजनालय कुमार शहर दुर्गा मंदिर के निकट यहाँ फलहारी बम के लिए फलहारी जलेबी इत्यादि की बेहतर सुविधाएं हैं। जी हाँ माताओं बहनों भाइयों बड़े बुजुर्गों नौजवान साथियों हाय আমি এতিয়া আৰু যাব আলছো আমি আছো কুমাৰচাৰা ধৰমশালাত এতিয়া কুমাৰচাৰা ধৰমশালাত গা পা ধুই এতিয়া আমি আকৌ যাম আমাৰ ভাইটিটা বলবাম গেল নেকি বাই বাই নিশুল্ক শৌচালয় স্নানাগার চাৰিওফালে আপোনালোকক হয়তো দেখা নাপাব পাৰে এই ফুটবল গা পা ধুই ৰেডি কেনাই ফিলিংছ কেনাই এই মজা বর্তমান রেস্ট এনেকৈ কাণত ধৰি উঠা বহা কৰি তাৰপিছতহে খাৱাৰ ল'ব পাৰে খাৱাৰত পূজা পাতবিলাক এনি টাইম এনি মোমেণ্ট এই ৰাস্তাত এনেকৈ পাব বল বম আমার গুরু বলে আমি এটা যাব আলছো এটা পূজা পাঠ করি হবে কি কব আপনি পূজা ভালে ভালে যাই পালে চবকেইটা অসুস্থ ভৰি চবৰে মাৰ খাইছে আমাৰ নতুন পুৰণ কাৱে সুস্থ মতে আহিব পৰা নাই চবে লাহে লাহে বাবা বৈদ্যনাথে যেন জয় ভোলে জয় বলব আৰু এনেকৈ ৰাখিছিলোঁ এনেকৈ গোটেই ৰাস্তাত খাৱাৰ ৰাখিব পৰা জেগা আছে
যাতে গাঁৱত থকা পানীৰ বাচন পাত্ৰ মাটিত লাগি নাযায় এনেকৈ ওলমাই ৰাখিব পৰাকৈ এনেকৈ গোটেই ৰাস্তাত পাব। কোনো অসুবিধা নাই, ৰাস্তাত কোনো অসুবিধা নাই, ৰাস্তাত কোনো অসুবিধা নাই। এতিয়া এনেকৈ পূজা পাঠ কৰি খাৱাৰ খোৱাৰ পিছত এনেকৈ পূজা পাঠ কৰি পুনৰ আমি যাত্ৰা আৰম্ভ কৰিম। বল বম বল বম বল বম। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। বল বম বল বম বল বম। আপোনালোকে দেখিবলৈ পাইছে এনেকৈ গোটেই ৰাস্তা এনি টাইম এই শাওণৰ মাহটোত গোটেই সময়ত ইয়াত কোনো ধৰণৰ সোমবাৰ মংগলবাৰৰ বুলি কথা নাই, এনি টাইম এনি মমেণ্ট এনেকৈ ৰাস্তাত মানুহ যায়েই আছে। বল বম বল বম। সকলোৰে এটাই কথা, সকলোৱে সকলো সহায় কৰিবই ফাইনেল। গাঁৱত যিমান বগা পতাকা আছে এইবিলাক চব আমাৰ গ্ৰুপৰ পতাকা। এটা নদী जय भोलेनाथ, जय शंकर, जय महादेव। बोल बम बोल बम बोल बम यहाँ पर फोटो ৰাস্তাত এনেকুৱা শিলৰ গুড়া আছিল, কিন্তু এতিয়া ৰাস্তা এইটো নদীৰ কাৰণে বৰ্তমান এতিয়াও শিলৰ গুড়া আছে, ইয়াতে মাটি দিব নোৱাৰে, মাটি দিলেও কাম নাই। এইটো নদীৰ বুকু হয়, বৰ্তমান শুকাইছে নদী, কিন্তু ৰাস্তা সম্পূৰ্ণ গোটেই ৰাস্তাই বঢ়িয়া। हमारे कलाकार को 20 रुपया काम दे करके चलेंगे आप लोगों का कृपा है। बोल बम 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 बाबा एक सहारा है। আমি আহি পালোঁ, আজিৰ যাত্ৰা আজি ইমানতে সমাপ্ত। আমি এতিয়া বৰ্তমান আছোঁ পুনিয়া ধৰ্মশালা, পুনিয়া ধৰ্মশালা। এতিয়া খাৱাৰবিলাক আমি এনেকৈ ৰাখিলোঁ, খাৱাৰবিলাক ৰাখি দিলোঁ।
ৰ'বা আমাৰ বমজি আহি পেলা খাদ্য গ্ৰহণ হ'ল নেকি মজা বোলে অকল গোটাই আহি গৈছে মোটামুটি এতিয়া খাদ্য চলি আছে মজা আমি আহি পালোঁ কুনিয়া ধৰ্মশালা কুনিয়া ধৰ্মশালা এতিয়া ৰাতি থকা খোৱা এনে হ'ব আমাৰ এই সকলো লোকে আমাৰ খাদ্য বনাই আছে